আজি মই আপোনালোকক দেখুৱাম কেনেদৰে ভিডিঅ'ৰ পৰা MP3 কৰিব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপুনি আপোনাৰ কম্পিউটাৰটো অপেন কৰি লওক। তাৰপিছত ষ্টাৰ্ট বটনলৈ যাওক। তাৰপিছত ইয়াত গৈ সাৰ্চ কৰক VLC। ইয়াৰ পিছত আপুনি VLC মেডিয়া প্লেয়াৰটো ওপৰত পাই যাব। ইয়াত গৈ আপুনি ক্লিক কৰক। VLC মেডিয়া প্লেয়াৰ অপেন হৈ গৈছে। ইয়াত টপ কৰ্নাৰ ফালে আপুনি দেখা পাইছে মেডিয়া বুলি, ইয়াত গৈ আপুনি ক্লিক কৰক। তাৰপিছত তলৰ পিনে যাওক, কনভাৰ্ট আৰু সেভ বুলি আছে, ইয়াত গৈ ক্লিক কৰক। আকৌ এটা নতুন পেজ অপেন হ'ব। তাৰপিছত আপুনি এডত গৈ ক্লিক কৰক। তাৰপিছত আপুনি যিটো অডিঅ' কৰিব বিচাৰে সেই ভিডিঅ'টোত আপুনি ক্লিক কৰি অপেন কৰি লওক। মই সাপোজ এইটো ভিডিঅ' MP3 কৰিব বিচাৰোঁ, তো এই ভিডিঅ'ত মই ক্লিক কৰিলোঁ আৰু অপেন কৰি ল'লোঁ। ইয়াৰ পিছত আপুনি কনভাৰ্ট আৰু সেভত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি য'ত MP3 বা অডিঅ'টো সেভ কৰিব বিচাৰে তাত গৈ ক্লিক কৰক। তাৰপিছত আপুনি ইয়াত MP3 শেষৰ ফালে MP3 বুলি লিখি সেভ কৰি দিয়ক। তাৰপিছত আপুনি ষ্টাৰ্ট বটনত ক্লিক কৰক। লগে লগে আপুনি দেখাব ভিডিঅ'ৰ পৰা MP3 হ'বলৈ ষ্টাৰ্ট হৈ গৈছে। এতিয়া মোৰ ভিডিঅ'টোৰ পৰা MP3 হ'বলৈ আৰম্ভ কৰিছে আৰু হৈ আছে। মোৰ হৈ গ'ল আৰু মই এতিয়া পেজটো ক্লোজ কৰি দিছোঁ। এতিয়া আমি গৈ চাম MP3 বা অডিঅ'টো। মই ডাউনলোডত সেভ কৰিছিলোঁ। মই ডাউনলোডত গৈ চালোঁ। এয়া দেখা পাইছে মোৰ ফাইলটো অডিঅ' হৈ গ'ল। তো আপোনালোকে এনেদৰে ভিডিঅ'ৰ পৰা MP3 কৰিব বিচাৰে। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।